নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। বন্ধুসকল, আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ মূৰৰ বিষৰ পৰা পৰিত্ৰাণ পোৱা 3টা ঘৰুৱা উপায়। বন্ধুসকল, আমি যেতিয়া কোনো এটা কামত বহু সময় ধৰি ব্যস্ত হৈ থাকোঁ, তেতিয়া হঠাৎ আমাৰ মূৰ বিষায়। গৰমৰ দিনত বাহিৰত বহু সময় ধৰি কাম কৰিলেও আমাৰ মূৰৰ বিষ হয়। আমি যদি বেছিকৈ চিন্তা কৰোঁ, সেইটোও মূৰৰ বিষৰ প্ৰধান কাৰণ হ'ব পাৰে। আৰু এই মূৰৰ বিষৰ পৰা ৰক্ষা পাবলৈ আমি বিভিন্ন ধৰণৰ বিষাক্ত টেবলেট ব্যৱহাৰ কৰোঁ, যাৰ দ্বাৰা কোনো ধৰণৰ লাভ নহয়, অথচ আমাৰ দেহাৰ বহুত অপকাৰহে হয়। তেওঁলোকৰ কাৰণে লৈ আহিছোঁ 3টা আয়ুৰ্বেদিক উপাদান, যিকেইটা উপাদান ব্যৱহাৰ কৰি মূৰৰ বিষৰ পৰা সোনকালেই পৰিত্ৰাণ পাব। যিটো ব্যৱহাৰ কৰি আপোনালোকে অতি সোনকালে মূৰৰ বিষৰ পৰা পৰিত্ৰাণ পাব পাৰে। প্ৰথম উপায়, গৰুৰ ঘি আৰু কৰ্পূৰ একেলগে মিহলাই নাক আৰু মূৰত লগালে মূৰৰ বিষৰ পৰা সোনকালেই পৰিত্ৰাণ পায়। দ্বিতীয়টো হ'ল গেছ, অৰ্থাৎ আমাৰ দেহত কোনো ধৰণৰ গেষ্ট্ৰিকৰ সমস্যা থাকিব নালাগে, কাৰণ গেষ্ট্ৰিকৰ বাবেও আমাৰ মূৰৰ বিষ হয়। তৃতীয়টো হৈছে কৰ্পূৰ। কৰ্পূৰ হৈছে এক ঠাণ্ডা পদাৰ্থ। বহুকেইটা কৰ্পূৰ যদিহে আমি এটা বাতিত গুড়ি কৰি লৈ কপালত দি থলে ই মূৰৰ সকলোবোৰ গৰম বাহিৰলৈ উলিয়াই আনে আৰু মূৰৰ বিষৰ পৰা ততালিকে পৰিত্ৰাণ পোৱা যায়। তো বন্ধুসকল, এই 3টাই আছিল মূৰৰ বিষ দূৰ কৰা অদ্ভুত প্ৰাকৃতিক উপায়। এই 3টা উপাদান অৱলম্বন কৰি অতি কম সময়তে মূৰৰ বিষৰ পৰা পৰিত্ৰাণ পাব। এই উপাদানকেইটা বহুত পুৰণিৰ পৰাই চলি আহিছে। পুৰণি কালত কোনো ধৰণৰ ঔষধ নাছিল আৰু এই উপাদানকেইটা অৱলম্বন কৰি মানুহে মূৰৰ বিষৰ পৰা পৰিত্ৰাণ পাইছিল। যদিহে আপোনালোক সদায় মূৰৰ বিষ হয়, এই 3টা উপায় অৱলম্বন কৰিলে মূৰৰ বিষৰ পৰা নিশ্চয় পৰিত্ৰাণ পাব। বন্ধুসকল, আজিৰ এই ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিল তলৰ কমেণ্টত নিশ্চয় জনাব। আৰু এনেকুৱা ভিডিঅ'বোৰ চাই থাকিবলৈ আপোনালোকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে এতিয়াই ছাবস্ক্ৰাইব কৰক। বন্ধুসকল, পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই। ধন্যবাদ।